Welcome back to my YouTube channel. যদি আপোনালোকে মোৰ চেনেলটো নতুনকৈ আছে সাবস্ক্ৰাইব কৰি ল'ব, কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব, তেতিয়া সকলোতকৈ আগতে মোৰ ভিডিঅ'বোৰ পাব। তো গাইজ মানে মই কাম এটা কৰি আছিলোঁ, তো ভিডিঅ'টো বনাম বুলি ল'লোঁ। ইফালে মানে 15 আগষ্ট বুলি পূৰা আনিছিলোঁ আৰু দীপাৱলীত টনি লাইট। তো 15 আগষ্ট বুলি লগালোঁ, এতিয়া আকৌ খুলি দিওঁ। তাৰপিছত সেইটোৱে কাম কৰি আছিলোঁ, এনেই আপোনালোকক দেখা যাওঁ বুলি ল'লোঁ। তো চাই থাকক। তো গাইজ এফালে খুলিও আৰু এফালে এজনী বহি মোবাইল পিটিকি আছে, কাম বন নাই। তো চাই থাকক। দেখি জানো তো গাইজ মানে 15 আগষ্ট বুলি নহয়, এইখিনি আনিলোঁ, নলগালে বেয়া হৈ যাবৰ কাৰণে অলপ লগালোঁ দুদিনমান। এতিয়া আকৌ সময় থৈ দিম মজাকৈ, আকৌ কেইদিনমান পিছত আকৌ লগাম, মেইনটো কৰি থাকিম সেইটো। আৰু মই বৰ্তমান খুলি থাকোঁতে মোক কেমেৰা ধৰিছিলে এইজনী। তো মই এতিয়া এইখিনি সোনকালে খুলি লওঁ, তাৰপিছত লগ পাই আছোঁ। গাইজ ফাইনেলি মোৰ কামখিনি শেষ হ'ল। মজা নেই আ ৰহা হে। এডাল দুডাল তিনিডাল পূৰা বৰ্তমান মোৰ খুলি হৈ গ'ল। এতিয়া এইকেইডাল সোমোৱাই থ'ব লাগিব, আকৌ দুদিনমান পিছত লগাব লাগিব বাৰু, এনেকৈ থ'ব লাগিব যিহেতু। এতিয়া থৈছোঁ অকণ দেৰিকৈ এইটোত ভৰাই থ'ম। তো সেইখিনি তাৰপিছত এতিয়া মোৰ পূৰা ঘাম ওলাই গ'ল, তো গতিকে মই গাটো ধুই ল'ব লাগিব। মজা নেই আ ৰহা হে। তো গাটো ধুই লওঁ, তাৰপিছত লগ পাই আছোঁ ভালকৈ, চাই থাকিব। अभी मजा आएगा ना भिड़ो। তো গাইছ এতিয়া মই গাটো ধুই আহোঁ। ফাইনেলি মোৰ গা ধুই হৈ গ'ল, মানে অথনিতে হ'ল। তাৰপিছত মই ভিডিঅ'টো বনোৱা নাছিলোঁ, মোবাইলটো অলপ চাৰ্জত দিছিলোঁ। তো এতিয়া চাৰ্জো হ'ল, গা ধুইও হ'ল, তো ফ্ৰেছ হৈ আছোঁ। এতিয়া ভিডিঅ'টো বনাইছোঁ আৰু এতিয়া মোৰ খেলিব যোৱা সময় হৈছে। লাহে 3:30 বাজিছে, তো 4টাত খেলিব যাওঁৱেই সদায়। তো মই খেলিব যোৱাৰ আগতনো কি কি খাই যাওঁ আপোনালোকে চাওক। পূৰা গাখীৰ বিস্কুট, মানে কেতিয়াবা কেতিয়াবা খাওঁ, সদায় নাখাওঁ, তেতিয়াহে তাত লম্বা লম্বা চিক্সকেইটা মাৰিব পাৰিম, হয়নে নাই? তো সেইটোৱে কথাটো। তো এতিয়া মই লাহেকৈ খাই লওঁ, তাৰপিছত লগৰকেইটা আহিব, খেলিব যাম। সেইটোৱে কথাটো আকৌ। कैसा लगा मेरा मजाक? চাওক 3:30 বাজিব এতিয়া, মানে 25 হৈছে, 3:24 হৈছে। তো এনেকৈ আধা ঘণ্টা যাবগৈ, তেতিয়ালৈকে মই এইখিনি খাই লওঁ লাহে ধীৰে। ঘৰতো কোনো নাই মানে, তো চাই থাকক। আপোনালোকে ভাবিছে চাগে ই গাখীৰ কিবা লৈ আহিছে, চামুচ আৰু গাখীৰ দেখিছে, কিন্তু মই একো অনা নাই, মানে বিস্কুট। कैसा लगा मेरा मजाक? এনেকৈ লৈ খাই ভালো লাগে, আৰু আমাৰ ফালে এনেকৈয়ে খায়। আপোনালোকৰ ফালে কেনেকৈ খায় কমেণ্ট কৰি জনাব। তো এতিয়া মই লাহেকৈ খাই লওঁ, তো চাই দিব। ফাইনেলি মই খেলি আহি পাই গ'লো, গাটো ধুই ল'লোঁ। তাৰপিছত এইফালে চাহ খাবলৈ কিবা কিবি বনাই আছে। এয়া পিঠাগুড়ি খুন্দিব গৈছিল বুলি কৈছিলোঁ যে, এয়া। তো মই আহিলোঁ, এতিয়া চাহখিনি খাম আৰু লাহেকৈ। হৈ গ'ল ফাইনেলি পিঠা, তাৰপিছত চাহখিনি বনাব, খাম আৰু। এতিয়া ভাত খাবলৈ হৈ গ'ল, এইফালে ভাত বাঢ়ি আছে, মানে আনি আছে আৰু খাম লাহেকৈ, তাৰপিছত শুই যাম। তাৰপিছত নতুন এটা ভিডিঅ'ত লগ পাম। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক কমেণ্ট শ্বেয়াৰ দিব।